Hey, what's up everyone? Welcome back to my channel. বহুত কথা শুনি আছো চেষ্ট ফেট গাইনো চেষ্ট ফেট গাইনোৰ ওপৰত এটা ভিডিঅ' বনাওক চেষ্ট ফেটৰ ওপৰত এটা ভিডিঅ' বনাওক লোৱাৰ চেষ্টত ফেট আহিছে কেনেকৈ গুচাব লাগে কি এক্সাৰচাইজ কৰিব লাগে নিজে আপোনালোকে গুগলত এবাৰ যদি সাৰ্চ কৰি চায় তাতে পাব আপোনালোকে যে ডিক্লাইন চেষ্ট প্ৰেছ কৰিব লাগে বা বহুত তেনেকুৱা এক্সাৰচাইজৰ আপোনাৰ ৰুটিন আছে চ' সঁচাকৈ আপোনাৰ সেই ৰুটিন ফ'ল' কৰিলে চেষ্ট ফেটটো কমে নেকি ভিডিঅ'টো আগলৈকে চাই থাকক আপোনালোকৰ গোটেই কুৱেশ্যনৰ আনচাৰ পাই যাব চ' ইয়াকে লৈ লেটছ গেট ষ্টাৰ্টেড এতিয়া কথা হ'ল কি যে গাইনো আৰু আপোনাৰ লোৱাৰ চেষ্ট ফেট দুটা বেলেগ বেলেগ হয় ফাৰ্ষ্ট কথা আপোনালোকে সেইটো জনা উচিত হ'ব কাৰণ বহুতে চেষ্ট ফেটটোক গাইনো বুলি ভাবে আৰু গাইনোক আপোনালোকে চেষ্ট ফেট বুলি ভাবে বাট দুটা বেলেগ বেলেগ গাইনো হৈছে আপোনাৰ হৰম'নেল চেঞ্জৰ কাৰণে হয় আৰু চেষ্ট ফেটটো আপোনালোকৰ যিটো মানে ধৰক বেয়াকৈ খাদ্য খাইছে বেয়া ফেটি ফুড খাই আছে খাই আপোনাৰ এটা মেদবহুলতা সৃষ্টি হৈছে যাৰ ফলত আপোনাৰ মাচুলৰ ওপৰত এটা ফেটৰ লেয়াৰ পৰিছে সেইটোক আপোনালোকে চেষ্ট ফেট বা যিকোনো ফেট আৰু সেইটো চ' আপোনালোকে গাইনো আৰু চেষ্ট ফেটৰ মাজত ডিফাৰেঞ্চটো জানিব লাগিব গাইনো যদি আপোনালোকক মই ক'ব যাওঁ বেচিকেলি ইটছ এ ডেভেলপমেণ্ট অফ ব্ৰেষ্ট টিছ্যু আপোনাৰ যিটো নিপলছৰ গ্লেণ্ড থাকে তাতে আপোনাৰ টিছ্যু ইনলাৰ্জমেণ্ট হয় চ' সেইটো এটা আপোনাৰ হৰম'নেল চেঞ্জেছৰ কাৰণে হয় সেইটো মই এতিয়া ক'ব নাযাওঁ মই আজি আপোনালোকক জাষ্ট চেষ্ট ফেটৰ ওপৰত কথাটো ক'ম যে চেষ্ট ফেটত আপোনালোকে এক্সাৰচাইজ কৰিলে ডিক্লাইন বিশেষকৈ বহুতে ভাবে যে ডিক্লাইন এক্সাৰচাইজ কৰিলে আপোনালোকৰ চেষ্ট ফেটটো কমি যায় চ' সেইটোৰ ওপৰত আমি আজি কথা পাতিম যে ডিক্লাইন চেষ্ট প্ৰেছ কৰিলে আপোনাৰ চেষ্ট ফেট কমে নেকি ফাৰ্ষ্ট আপুনি জানি লওক ফেট আৰু মাচল দুয়োটাৰ মাজত বহুত ডিফাৰেঞ্চ আছে আপুনি যিকোনো এক্সাৰচাইজ কৰক সি সদায় মাচলত হিট কৰে কাৰণ আপোনাৰ মাচলটো হৈছে আপোনাৰ এক্টিভ টিছ্যু আৰু যিটো আপোনাৰ ফেট থাকে সেইটো এটা ডেড টিছ্যু বুলি ক'ব পাৰে মানে মেটাবলিকলি ইনএক্টিভ হৈ থাকে আৰু যিটো আপোনাৰ মাচল থাকে সেইটো আপোনাৰ মেটাবলিকলি এক্টিভ মানে আপুনি ধৰক যে ডিক্লাইন আপুনি চেষ্ট কৰি আছে এক্সাৰচাইজত আপুনি এক্সাৰচাইজত যিখিনি কৰিব তাত কিহে ইউজ হ'ব অবভিয়াছলি মাচুল ইউজ হ'ব কাৰণ যেনেকৈ ক'লোঁ মাচুলৰ ওপৰত ফেটৰ সেইটো জাষ্ট এটা লেয়াৰ আপুনি যিমানেই এক্সাৰচাইজ নকৰক ডিক্লাইন ফ্লাই মাৰক ডিক্লাইন প্ৰেছ মাৰক ডিক্লাইন ক্ৰছ অভাৰ মাৰক চি মাৰক আপোনাৰ অনলি মাচুলে ৱৰ্ক কৰিব সেইটোত তাতে কোনো ফেটৰ আপোনাৰ ইনভলভমেণ্ট নাই যেনেকৈ মই আপোনালোকক ক'লোঁ যে মাচল ইজ এ এক্টিভ টিছ্যু মানে কি আপোনালোকৰ দৈনন্দিন যিমান কাম কৰে কিবা এখন দাঙিছে কিবা এটা আপুনি দৌৰিছে সকলোতে আপোনাৰ মাচল ইনভলভ হয় আৰু আপোনাৰ ফেটটো কি জাষ্ট ষ্ট'ৰেজ আপোনাৰ নিজৰ বডিৰ কাৰণে সি এটা এনাৰ্জি ষ্ট'ৰ হৈ থাকে চ' আপোনালোকে যিমানে আপোনালোকে যেনেকৈ মই ক'লোঁ যে আপোনালোকে হিট কৰি আছে আপুনি ডিক্লাইন প্ৰেছ কৰি আছে সি অনলি আপোনাৰ মাচুলেদি ৱৰ্ক হয় ফেটেদি ৱৰ্ক নহয় চ' নাভাবিব যে কোনো এটা ৱৰ্কআউট প্লেন আপোনাৰ পাৰ্টিকুলাৰলি আপোনাৰ যে এইটো এক্সাৰচাইজে আপোনাক চেষ্ট ফেট কমাই দিব তেনেকৈ নোৱাৰে কৰিব এতিয়া কথা হ'ল কি যে যদি আপোনালোকৰ ডিক্লাইন প্ৰেছে আপোনাৰ চেষ্টৰ ফেটটো কমাব নোৱাৰে তেতিয়াহ'লে কি কৰিব লাগিব আপোনালোকক মই সদায় কৈ থাকোঁ আপোনাৰ তিনিটা বস্তু ডায়েট ভাল এখন এক্সাৰচাইজ প্লেন আৰু আপোনাৰ অলপ কাৰ্ডিঅ' কৰক আপোনাৰ অবভিয়াছলি ফেট লছ হ'ব আৰু মোৰ মতে যদি কৰে আপোনালোকে ডিক্লাইন প্ৰেছ কৰাতকৈ স্কোৱাট ডেডলিফ্ট এইবিলাক যদি বেছিকৈ কৰে তেতিয়াহ'লে আপোনাৰ ৰিজাল্ট বেছি পাব কাৰণ স্কোৱাট ডেডলিফ্ট এইবিলাক আপোনাৰ বেছিকৈ আপোনাৰ কেলৰি ইনটেক কৰে কাৰণ ডাঙৰ মাচুল মই আগতে কৈছোঁ আপোনাৰ ওপৰত মই লিংকটো দি দিম ভিডিঅ'ৰ তাত কোৱা আছে মই কৈছোঁ আগতে যে আপোনাৰ যিমানে ডাঙৰ মাচুল হ'ব তাৰ নিড বেছি যেনেকৈ মই ক'লোঁ যে ফেট আপোনাৰ কিহৰ কাৰণে যে আপোনাৰ এনাৰ্জি চ'ৰ্চ আপুনি যেতিয়া সেই ডাঙৰ মাচুলটোত ইনভলভ হ'ব ফেট বেছিকৈ বাৰ্ণ হ'ব আৰু মানুহভেদে বেলেগ আপোনাৰ মই ফেটৰ এটা ভিডিঅ'ত মই আপোনালোকক বুজাই দিছিলোঁ যে কোনোবা আপোনাৰ আপাৰ চেষ্টত বেছিকৈ ফেট হয় বা লোৱাৰ বডিত বেছিকৈ ফেট গেইন হয় চ' যিমান যি হ'লেও আপুনি অভাৰঅল ফেট আপোনাৰ কমাব লাগিলে তিনিটাই বস্তু ডায়েট ভালকৈ এক্সাৰচাইজ কৰক আৰু অলপ কাৰ্ডিঅ' কৰক বাছ কোনো এনেকুৱা পাৰ্টিকুলাৰ এক্সাৰচাইজ নাই যিয়ে আপোনাৰ
চেষ্ট ফেট কাটি দিব নাভাবিবই কাৰণ মই আৰু এবাৰ কৈছোঁ আপোনাৰ যিমান এক্সাৰচাইজ কৰিব সকলোতে মাছল ইনভলভ হয় ফেট ইনভলভ নহয় ফেটটো আপোনাৰ মাছলৰ ওপৰত এটা আপুনি ক'ব পাৰে যে নিজৰ বডিটোৰ কাৰণে ফুড মানে ষ্ট'ৰেজ অফ এনাৰ্জি বুলি ক'ব পাৰে চ' যিমানে এক্সাৰচাইজ কৰক আপোনাৰ ফেট লেয়াৰত সি টাচ নকৰে আপোনাৰ মাছলেহে কাম কৰিব চ' যিমান পাৰে ডাঙৰ মাছলবিলাকক হিট কৰক আৰু অভাৰঅল ফেটটো কমাই নিয়ক তেতিয়া চেষ্ট ফেটো যাব লোৱাৰ বেকৰ ফেটো যাব আপোনাৰ লাভ হেণ্ডেলতো যাব গোটেইখিনি যাব চ' গুগলত এইবিলাক আৰু চাৰ্চ নকৰিব আপোনালোকে যে লয়াৰ চেষ্ট গুচাব লাগিলে কি এক্সাৰচাইজ কৰিব লাগিব কাৰণ গুগলে নিজেও নাজানে আপুনি যদি এতিয়া গুগলত যাই চাব তাতে লিখা থাকিব অমুক বাট সেইটো যদি আপুনি নিজাকে আৰু এক্সট্ৰাকৈ চায় যে এইটো এক্সাৰচাইজে সঁচাকৈ ফেট লছ কৰে নেকি তাতে লিখা থাকিব যে ই ফেট লছ নকৰে চ' গুগলে নিজেও নাজানে চ' গাইজ ভিডিঅ'টো এইখিনিতে শেষ কৰিলোঁ আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিছে দেন লাইক কৰক কমেণ্ট কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক ইয়ালৈ বাই বাই